হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? মোৰো ভালেই। এয়া মই পিছবেলা চোতালখন সাৰিব লৈছোঁ। যিহেতু গধূলি হ'বৰে হৈছে, সেয়েহে চোতালখন সাৰি লৈছোঁ। ঘৰৰ সকলো কাম অকলে কৰিবলগীয়া হয় যে, আৰু বেটাৰ লগত ইমান যে আমনি। আজিকালি আমাৰ বেটা বহুত দুষ্ট হৈছে, আৰু যিহেতু সি বগাব পাৰিছে, সেয়ে বস্তুবোৰ য'তে ত'তে পেলাব বিচাৰে। এয়া চাওকচোন, তাক আকৌ জোলনাত থৈ মই চোতাল সাৰি আছোঁ। আকৌ চোতালখন সাৰি লৈ আৰু কাপোৰ কেইটামান চপাবলৈ আছে। কাম কৰি থাকোঁতে যিহেতু আপোনালোকৰ লগতো কথা পাতিব মন গ'ল, সেয়ে আপোনালোকৰ লগতো কথা পাতি আছোঁ। এয়া মোৰ চোতাল সাৰি এটাবলৈ হৈছে আৰু। এয়া মোৰ চোতাল সৰা হৈ গৈছে। এইফালে কাপোৰ কেইটামান আছে, কাপোৰ কেইটা এইবাৰ চপাই